2019 বৰ্ষৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ পাছ কৰা এই দুজন ছাত্ৰ ছাত্ৰী আমাৰ মাজত উপস্থিত আছে। তেওঁলোকে বহু কষ্টৰে লক্ষ্যত উপনীত হৈছে। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতটো আমি সকলোৱে ভালদৰে কামনা কৰিছো আৰু লগতে আমি জানিব বিচাৰিছো তেওঁলোকে কিদৰে এই লক্ষ্যত উপনীত হ'ব পাৰে, কিদৰে তেওঁলোকে কষ্ট কৰিছিল। জানোচোন তেওঁলোকৰ বিষয়ে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অংকিত নেওগ। তুমি কিমান বিভাগত উত্তীৰ্ণ হৈছা? মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ 5টা বিষয়ত লেটাৰ পাইছোঁ। আৰু কোনখন স্কুলৰ পৰা আছিলে তুমি? মই প্ৰথমতে চিলনীজান শংকৰদেৱত আছিলোঁ, শংকৰদেৱ শিশু নিকেতন চিলনীজান। তাৰ পাছত 9ম 10ম শ্ৰেণী মই বৰপথাৰ শংকৰদেৱ শিশু নিকেতনত আৰু মই বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা উত্তীৰ্ণ হৈছোঁ। আৰু তুমি দৈনিক কিমান সময় পঢ়া শুনা কৰিছিলা? মই 5 ঘণ্টামান পঢ়িছিলোঁ, তাতকৈ বেছি মই নাই পঢ়া। আৰু ৰাতিপুৱা মই বিশেষকৈ পঢ়া নাছিলোঁ আৰু আবেলি সময়ত অলপ জিৰণি লৈ পেলাই গধূলি পৰত মই পঢ়া আৰম্ভ কৰিছিলোঁ আৰু যিখন পঢ়িছিলোঁ অলপ মনোযোগেৰে পঢ়িছিলোঁ। সিমানেই আৰু মোৰ পঢ়া বেছি নাছিলে আৰু মোক কোনো প্ৰেছাৰ দিয়া নাছিলে আৰু তেনেকৈ মই পঢ়িছিলোঁ। আৰু মোৰ পঢ়া শুনাত মা দেউতাৰো বহুত ছাপোৰ্ট আছিলে, সেইবাবে মই আজি লক্ষ্যত উপনীত হ'ব পাৰিছোঁ। আৰু তোমাৰ ভৱিষ্যতে কি হয় সপোন? মই এজন ভৱিষ্যতে অভিযন্তা হ'ম বুলি ভাবিছোঁ আৰু যিমান দূৰ সম্ভৱ মই চেষ্টা কৰিম আৰু দেখা যাব ভৱিষ্যতে কি হয়। এতিয়া তুমি কোনখন স্কুলত এডমিশ্যন কৰিম বুলি ভাবিছা বাৰু? মোৰ বৰ্তমান আলোচনা চলি আছে, কিন্তু সঠিককৈ ক'ব নোৱাৰোঁ এতিয়া। বাৰু, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভণ্টি, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম কুমাৰী স্মিতা চিয়াম। তুমি কিমান বিভাগত উত্তীৰ্ণ হৈছা? প্ৰথম বিভাগত। আৰু লেটাৰ? 5টা বিষয়ত লেটাৰ 5টা বিষয়ত লেটাৰ পাইছা। তোমাৰ ভৱিষ্যতে কি হোৱাৰ সপোন বাৰু? মোৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন। তুমি দৈনিক কিমান সময় পঢ়া শুনা কৰিছিলা? মই প্ৰায় 5 ঘণ্টামান পঢ়োঁ আৰু বিশেষকৈতো মোৰ মা দেউতাই বহুত ছাপোৰ্ট কৰিছে। আৰু মই প্ৰথমতে ধন্যবাদ দিব বিচাৰিছোঁ মোৰ ছাৰ বাইদেউসকলক আৰু মোৰ শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যসকলক। তেখেতৰ কাৰণে মই আজি ইমান সফল হ'ব পাৰিছোঁ। যিমানখিনি পাৰিছোঁ ছাৰ বাইদেউসকলৰ কাৰণে পাৰিছোঁ আৰু মোৰ মা দেউতা আৰু ঘৰৰ আইতা ককা সকলোৰে কাৰণে আৰু ইমানটো সফল হ'ব পাৰিছোঁ। এতিয়া তুমি কোনখন কলেজ বা স্কুলত এডমিশ্যন কৰিম বুলি ভাবিছা? এইটো আলোচনা চলি আছে, হয়নে? বাৰু, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হয়, ধন্যবাদ। এয়া আমাৰ অসমৰ এতিয়া মেধাৱী ছাত্ৰ ছাত্ৰী বুলিব লাগিব, কাৰণ তেওঁলোকে আমাৰ স্থানীয় এলেকাটোৰ ওপৰত এটা সুনাম গঢ়ি উঠিছে। তেওঁলোকে বহুত কষ্ট লাগি পিনে তেওঁলোকে এই ফলত উপনীত হৈছে। আমাৰ প্ৰাণকাৰী দৰ্শকসকলকো জনাওঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিবৰ বাবে সকলোৱে যাতে আশীৰ্বাদ দিয়ে। 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা এইজনা আমাৰ মেধাৱী ছাত্ৰী। তেখেতে বহু কষ্টৰে এই লক্ষ্যত উপনীত হৈছে। জানোচোন তেওঁৰ বিষয়ে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম কুমাৰী জানমণি শৰ্মা। তুমি কোন বিভাগত উত্তীৰ্ণ হৈছা? আৰু তোমাৰ ষ্টাৰ মাৰ্ক বা লেটাৰ মাৰ্ক? কিহত পাইছিলা? অসমীয়া, ভূগোল আৰু ইংৰাজী। তুমি বহু কষ্টৰে এই লক্ষ্যত উপনীত হৈছা। তুমি এই লক্ষ্যত উপনীত হোৱা তুমি কিমান কষ্ট কৰিছিলা বা তুমি দৈনিক কিমান সময় পঢ়া শুনা কৰিছিলা বাৰু? কিমান সময় পঢ়িছিলা তুমি ৰাতিপুৱাৰ পৰা বা গধূলি কিমান ঘণ্টাকে তুমি নিজৰ পঢ়া টেবুলত সময় দিছিলা? ৰাতিপুৱাটো মই 3টা 4টা বজাত উঠি পিনি আৰু পঢ়ো 6টামান বজালৈকে। তাৰপিছত টিউশ্যন আছিলে। তাৰপিছতে পিছবেলা মই টিউশ্যন আছে, পিছবেলা 6টামান বজাত ঘৰ আহি পাওঁ। তাৰ পৰা 11টা 4:30লৈকে পঢ়ো 6টামান বজাৰ পৰা। তোমাৰ এই লক্ষ্যত উপনীত হোৱাৰ বাবে তোমাৰ ঘৰৰ মা দেউতা মামা মামী তেওঁলোকৰ হেৰি কেনেকুৱা? তেওঁলোকৰ যোনটো প্ৰচেষ্টা? দেউতাই বহুত কষ্ট কৰিছিলে আমাৰ টিউশ্যনৰ কাৰণেও। আৰু তুমি ভৱিষ্যতে কি হ'ম বুলি ভাবিছা বাৰু? মই এটা ভাল এজন শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছোঁ। বাৰু, তোমাৰ লক্ষ্যটো ভাল লাগিলে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা হওক। এতিয়া তুমি কোনখন কলেজত এডমিশ্যন কৰিম বুলি ভাবিছা বাৰু? মই বৰপথাৰ হায়াৰ ছেকেণ্ডেৰী। হয়। এয়া আছিলে জানমণি চাহা। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা হওক আৰু বহু কষ্টৰে লক্ষ্যত উপনীত হৈছে। প্ৰাণকাৰী দৰ্শকসকলকো জনাওঁ যাতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনাৰ বাবে প্ৰাৰ্থনা কৰে।